নমস্কাৰ, ওয়েলকাম টু আৱাৰ মিচিং মিক্সাৰ চেনেল। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এয়া মাছ আমি পাতত দিম। পাতত আমি দিবলৈ হালধি, নিমখ আৰু তেল দিছোঁ। পানীবোৰ গুচাবৰ কাৰণে আকৌ অলপ হেলনীয়া কৰি দিম। নিমখ, হালধি আৰু তেল অলপ দি অলপ সানি ল'ম। আমি তৰা পাতেৰে পাতত দিছোঁ। তৰা পাতেৰে পাতত দিয়া মাছ খাবলৈ বহুত সোৱাদ হয়। এয়া দেখিছে। এনেকৈ বান্ধিব পাৰি। এই সৰু সৰু মাছবোৰ শুকান ভাজি কৰি খাই ভাল লাগে। মাছবোৰক আমি মিচিঙত অঙ বুলি কওঁ। এয়া কুকিলা মাছ হয়, আমি মিচিঙত ডাংকিলা অঙ বুলি কওঁ। আৰু এয়া চন্দা মাছ। চন্দা মাছক আমি বেন্তামপেন অঙ বুলি কওঁ। এয়া মাছ কাজলি পাব হয়, আমি ইয়াক পাগমি নাৰং বুলি কওঁ মিচিঙত। এই মাছবোৰ আমি প্ৰথমে ভাজিবলৈ এতিয়া অলপ নিমখ দি ল'ম, অলপ হালধি, অলপ মছলা দি সানি ল'ম। মাছবোৰ ভাজিবলৈ এখন কেৰাহীত তেল গৰম কৰিছোঁ। ভালকৈ গৰম হোৱাৰ পাছত এতিয়া আমি মাছখিনি দি দিছোঁ। জুইৰ অঙঠাত এতিয়া আমি কেইটামান পুঠি মাছ নিমখ দি পুৰিম। অঙঠাত মাছবোৰ পুৰিলে খাবলৈ ভাল হয়। অৱশেষত আমি মাছখিনি খাব পৰা হৈ গ'ল। এয়া দেখিছে, এয়া ভজা মাছ আৰু এয়া খৰিকাত দিয়া কাৱৈ মাছ, এয়া পুঠি পোৰা মাছ আৰু এয়া পাতত দিয়া মাছ। পিঁয়াজ এটা দিছোঁ, নেমু আৰু নিমখ জলকীয়া। চাওক। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ' পাবলৈ হ'লে বেল আইকনটো ক্লিক কৰি দিব। থেংক ইউ।